নাই আর কিহর কারণে হারিল তারও কোনো মানে হিসাব কিতাব নাই। অঞ্জলি দৈমাৰীয়ে বাইদেৱে ৰঞ্জন দৈমাৰী ডাঙৰীয়া এনডিএফবিৰ যিখিনি কেছ উইথড্ৰৰ বিষয় बिटिसिआवहाय गोदानै पलिटिकेल पार्टिनि जोनोम आं दाउखा मा बुंखो राकेश ब्रह्म सार एपिभि लोगोसेनो इउपिपिएलखौ लानानै गोबां खोथाखौ लानानै बिथाङाहाय डाइरेक्टलि खायसे खोथाफोरखौ मेनसन खालामना बुंनाय जोङो नुनो मोन्दों। नोंथांमोनाव भिडिअखौ होनानै होगोन। भिडिअखौ नायोब्ला नोंथांमोना एसेबाबो मिथिगोन बिथाङाहाय मा बुंनो थांगासिनो दङ। बेराफारसेथिं दिपेन बर' सार बिटिआर एकर्डनि जिखिनि दफाफोर मावफुंनो लागा दं थिग बेखौ लानानै लोगोसेनो जोंनिनो बर' हारिनि बिर जोहोलाव एनडिएफबि बिथांमोनाहाय जिथु जोबथेसालियाव दं थिग बेखौ लानानै गोख्रों दाबि आरो लोगोसे गोबां खोथाखौ लानानै नोंथांमोना भिडिअखौ नायोब्ला मिथिगोन। দৈমাৰীয়ে বৃহত্তৰ সমাজক লৈ পেলাই ৰাজনীতি কৰা নাই। অঞ্জলি দৈমাৰীয়ে বাইদেৱে ৰঞ্জন দৈমাৰী ডাঙৰীয়া এনডিএফবিক লৈ পেলাই ৰাজনীতি কৰিছে। তেখেতসকলৰ সুকীয়া এটা মানে চিন্তাধাৰা, তেখেতসকলে এনডিএফবিৰ কাৰণে চিন্তা কৰিছে। আৰু মই বিটিআৰত থকা 26টা জনগোষ্ঠীৰ কথা চিন্তা কৰিছোঁ। তাত মুছলমানো আছে, তাত মানে ৰাভা আছে, কলিতা শৰ্মা, বড়ো সকলো মিলি পেলাই নতুন এটা ইয়ং জেনেৰেশ্যনক লক্ষ্য ৰাখি আৰু বিটিআৰ অঞ্চলৰ ফাৰ্মাৰসকলক খেতিয়কসকলক লক্ষ্য ৰাখি নতুনত্ব এটা অসমৰ মুখ্যমন্ত্ৰী মৰমেৰে আগবঢ়া চিন্তাৰে মই এই দলটো খুলিছোঁ। ইউপিপিএলৰ নেতৃবৃন্দসকল 70% ওপৰত ক'ব লাগিব। সকলোৱে নতুন এটা পৰিৱৰ্তন বিচাৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক ইউপিপিএলৰ নেতৃবৃন্দসকলে বিশ্বাসত ল'ব পৰা নাই। কাৰণ অতি লজ্জাৰে দুবাৰ যোনটো মানে নিৰ্বাচনৰ হাৰ আৰু এই হাৰটো তেখেতে আজিলৈকে গ্ৰহণ কৰি লোৱা নাই। আৰু কিহৰ কাৰণে হাৰিল তাৰো কোনো মানে হিচাপ কিতাপ নাই। গতিকে ইউপিপিএলৰ পৰাই বেছিভাগ মানুহ আমাৰ দলৰ লগত বা দাউখাৰ লগত মোৰ লগত যোগাযোগত আছে। নতুনত্ব কাহিনী লিখাৰ কাৰণে চবে সাজু হৈছে। মই অলপ আগতে কৈছোঁ বিজেপি অতি মোৰ অন্তৰত থকা এটা দল, খুব মৰমৰ দল। মই দ্ৰোণাচাৰ্য যেনেকুৱা আৰু একলব্যৰ যোনটো মহাভাৰতৰ এটা ৰহস্য আছে, এৰে এটা মই ৰাকেশে দাউখাই পাৰ্ট হৈ হিচাপত বিটিআৰৰ এই 5টা ডিষ্ট্ৰিক্টত মই ৰাজনীতি কৰিব খোজোঁ, সমাজক সেৱা কৰিব খোজোঁ। তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকিয়েই আমি আমাৰ যোনটো মানুহ যোনে এতিয়া দাউখাক ভাল পায়, বিটিআৰ অঞ্চলৰ নতুন ৰাজনৈতিক দল বিচাৰিছে, তেখেত একেলগে মিলি পেলাই কাম কৰা আমাৰ চিন্তাধাৰা। লোকসভা সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া আছিল, মই আছিলোঁ। কেন্দ্ৰীয় গৃহ সচিব ইউনিয়ন হোম ছেক্ৰেটাৰী গোবিন্দ মোহন ডাঙৰীয়াক আমি কৰ্তব্য ভৱনত এক আলোচনাত আমি মিলিত হওঁ। আৰু এই আলোচনাৰ মূল বিষয়টো আছিল যে 2020 চনত যে বিটিআৰ শান্তি চুক্তি সম্পাদিত হৈছিল, ইয়াৰ প্ৰতিটো দফা আখৰে আখৰে ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আমি দাবী জনাওঁ। আৰু যিহেতু চুক্তি স্বাক্ষৰকাৰী দল সংগঠনৰ লগত কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি আছে, এই চুক্তিটো উকলি গ'ল আৰু বড়োলেণ্ডবাসী 25 লক্ষ জাতি জনগোষ্ঠীৰ এটা আকাংক্ষা আছিল বা বিটিআৰৰ বাহিৰত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোকৰ এটা আকাংক্ষা আছিল যে চুক্তিৰ প্ৰতিটো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণ হ'ব লাগে। আৰু এই স্বাৰ্থত বৰ্তমান বৰ্ষাকালীন যে পাৰ্লিমেণ্ট ছেশ্যন চলি আছে, 125th এমেণ্ডমেণ্টৰ যোগেদি ভাৰতৰ সংবিধান 6ষ্ঠ অনুসূচীটো সংশোধন কৰি পেলাই ইয়াত বিটিআৰখন বা বিটিচিখন মোৰ ক্ষমতা সম্পন্ন, অধিক ক্ষমতা সম্পন্ন, তাত যিখিনি আৰ্থিক যিখিনি সচল কৰিব লাগে সেই বিষয়টো লৈ পেলাই আমি দাবী জনাইছোঁ। আৰু ইয়াত বিধেয়ক পাছ কৰিব লাগে, এই ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত আলোচনা কৰি পেলাই বিষয়টো আনিব লাগে বুলি আমি আজি স্পষ্ট ভাষাৰে আমি কৈ আহিছোঁ। লগতে কাৰ্বি আংলং বড়োসকলৰ ST হিলৰ যি মৰ্যাদা আৰু গাঁও অন্তৰ্ভুক্ত, অধিক গাঁও অন্তৰ্ভুক্ত বিদ্যালয় প্ৰাদেশিকৰণৰ বিষয়, ইয়াৰ লগে লগে এনডিএফবিৰ যিখিনি কেছ উইথড্ৰৰ বিষয়, শ্বহীদসকলক আৰ্থিক অনুদান পৰিয়ালক, আৰু লগতে জেলত এতিয়াও 6গৰাকী প্ৰাক্তন এনডিএফবিৰ সদস্য তেওঁলোকে জেলত আছে, তেওঁলোকক মুকলি আকাশত এৰিব লাগে। আৰু লগে লগে 1500 কোটি টকাৰ যি স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ দিয়া হৈছিল
এই স্পেচিয়েল পেকেজৰ কামখিনি কিছু আগবাঢ়িছে আৰু বহুতো আগবাঢ়িবলৈ বাকী আছে সকলো কাম নিয়াৰিকৈ অতি মানে ক্ষিপ্ৰতাৰে কৰিব লাগে কাৰণ এটা চুক্তিৰ আধাৰত যিখিনি আশা আকাংক্ষা থাকে এই আশা আকাংক্ষাবিলাক যদি সময়মতে এইটো মানে সমাধান কৰা যায় বা এইটো ৰূপায়ণ কৰা যায় তেতিয়াহে অধিকাৰটো পোৱাটো সকলোৱে মানে এইটো পাইছে বুলি মনত ভাবি লয় তো ইয়াৰ কাৰণে চুক্তি স্বাক্ষৰকাৰী হৈ পেলাই বা আমাৰ দলৰ পৰা যিহেতু আমি দায়িত্ব আছো UPPL দল হিচাপে এই দায়িত্বটো আমি পালন কৰি পেলাই আজি আমি সাক্ষাৎ কৰোঁ আৰু আলোচনা খুব ভাল হৈছিল আৰু কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াই আমাক আশ্বাস দিছে অতি শীঘ্ৰে তেওঁ একশ্যন প্লান এটা বনাই পেলাই ৰাজ্য চৰকাৰৰ লগত কথা পাতিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া বা গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ডাঙৰীয়া সকলোৰ লগত কথা পাতি পেলাই আগন্তুক দিনত খুব ক্ষিপ্ৰতাৰে চুক্তি ৰূপায়ণৰ কাৰণে কাম কৰিম বুলি আমাক আশ্বাস দিছে